हेलो गाइस की खबर আজি আহিলো আজিও সানডে তো প্ৰতিটো সানডেত মই গুৱাহাটীত কোনোবা এখন নহয় কোনোবা এখন জায়গালৈ যাওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ তো আজি আহিছো বালাজী মন্দিৰ আৰু লিও এক্সপো তো আপোনালোকে চাই থাকক ভিডিঅ'টি আৰু যদি ভাল পায় তেনেহলে কমেন্ট কৰিব আৰু এতিয়া আমি বালাজী মন্দিৰত আছো বালাজী মন্দিৰত মানে কি হৈছে ইয়াতে চেয়াৰবোৰ আছে বহিবৰ কাৰণে কিন্তু বহুত ৰদ তো দুপৰীয়া আহি পালোহি আমি 1 মান বজাত সো এতিয়া গছ এজোপা বকুল গছ আপোনালোকে দেখি আছে বকুল গছ তো বকুল গছৰ ইয়াতে অলপ ছাহত বহি ফটো চটো মাৰিলো পানী চানি খালো তাৰ পিছত এয়া বকুল গছত আজি জিৰণি ল'বলৈ মানে গছজোপাত সুবিধা আছিল তো সেইকাৰণে গছৰ ডালতে অলপ জিৰণি লৈ লৈছো আৰু কোনে কি কমেন্ট কৰিব নাজানো আজি গছৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো তো গাইস বলক এতিয়া আমি বালাজী মন্দিৰৰ ভিতৰলৈ যাওঁ আপোনালোকক দেখুৱাও পানী খাই আছে তাহাঁতি দুটাই টুক এফালে উঠাই দিছ বাপৰে ধৰি থাকা এতিয়া গছতে এইফালে বিনিতা চোৱা না এইজনী মোৰ ফ্ৰেণ্ড ক্লাছমেট নতুনকৈ লগ পাইছোঁ আৰু ভিডিঅ'টো ওলাবলৈ লাজ লাগে চবেই ভিডিঅ' বনাই থাকে তেনেকৈ লাজ পায় আমাৰ পল্লৱীৰ চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আজিৰ দিনটো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে চবেই কমেন্ট কৰিব আৰু আমি এতিয়া মানে গছৰ ডালতে জিৰণি লৈ আছো আজি আমাক সঁচাকৈ কোনে কি মানে কমেন্ট কৰিব কোনে কি কমেন্ট কৰিব ভাল লাগিছে ন ভাল লাগিছে বহুত সুন্দৰ পৰিৱেশ বহুত সুন্দৰ ভাল লাগিছে বহুত ভাল লাগিছে ঘৰলৈ আৰু মনে নাযাওঁ মই তাৰপিছত বুলি ভাবিছো নাৰ্চন ছাৰে তোমাক গধূলি ঠিক বনাই দিব আৰু সেইজনী অনিতা সঁচাকে বহুত ধুনীয়া পৰিৱেশ আপোনালোকেও আহিব আমি ইয়াত মানে 1 ঘণ্টা বেছি হ'ল ন ৰলো কিন্তু এই গছজোপাৰ পৰা মানে মন নাযায় গছজোপাৰ পৰা আমি আঁতৰিবই পৰা নাই ইমান ধুনীয়া ইমান ভাল ইমান ফ্ৰেছ হাৱা আৰু চাই থাকক ভিডিঅ'টি আগলৈ আজি মানে জীৱনত আজি মই প্ৰথম গছত উঠিলো দেই সঁচাকে আজি প্ৰথম উঠিছো আজি প্ৰথম গছ এজোপাত উঠিছো তাকো বকুল গছ নাজানো আৰু এই গছজোপাত যে উঠিবলৈ কাৰণে বিৰাট সহজ আৰু সেইকাৰণে গোটেইকেইজনে উঠি বহি মেলি ইয়াতে পানী খালো ভাল লাগিলে আৰু আপোনালোকে দেখিছে গছতে উঠি বহি জিৰণি লৈ আছো আৰু আজি মোক মানে কমেণ্টত কোনে কি ক'ব নাজানো ছোৱালী হৈ পেলাই তই গছত উঠিছ ক'ব নেকি ক'লেও কওক বাৰু মানে আমি সুবিধা পাইছোঁ ন ইমান ৰ'দত খোজকাঢ়ি আহি ISBTৰ পৰা তো ইয়াতে চেয়াৰখিনিত চালোঁ বহুত গৰম হৈ আছে আৰু ইমান প্ৰখৰ ৰ'দ মানে কেনেকৈ পানী খাম তাত ইমান ৰ'দত আৰু ইমান ভৰ দুপৰীয়া চ' গছজোপাৰ তললৈ আহিলোঁ তো বহিবলৈ সুবিধা আছে তো বহিলোঁ উঠি পেলাই ইয়াতে যাতে কোনো মানে বেয়া কমেণ্ট নকৰে তো আৰু ভিডিঅ'টিৰ মাজলৈ গৈ থাকোঁ এবাৰ নহয় জানো আপোনালোকে চাই থাকক আগত কি আৰু মানে বহুত ভাল চিনবোৰ পাব আপোনালোকে ইয়াতে বালাজী মন্দিৰটো দেখুৱাম আৰু এক্সপো চাবলৈ আহিছোঁ তো তিনিজনীয়ে চাই মেলি যাম আজি মানে গধূলি হ'লেও ৰাতি হ'লেও চাই মেলিহে যাম আৰু তো চানডে চামেই আৰু তো এক্সপো চাবলৈ আহিছোঁ তো তিনিজনীয়ে চাই মেলি যাম আজি মানে গধূলি হ'লেও ৰাতি হ'লেও চাই মেলিহে যাম আৰু তো চানডে চামেই আৰু সঁচাকে যাবলৈ মন যোৱা নাই অ Ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. তো এবাৰ আমি যাওঁ বালাজী মন্দিৰলৈ এইজোপা আমি উঠি থকা বকুল গছজোপা সেইজোপাই আছিলে এতিয়া যাওঁ এতিয়া আমি জোতা চেণ্ডেলবোৰ খুলি লৈছোঁ খোলা এতিয়া গৈ আছোঁ আৰু এজনী ক'ত আমাৰ এতিয়া আমি দৰ্শন কৰিলোঁ
50 তিনিজনে মিলি পেলাই এটাই ল'লে ন এটাত 50 টকা বুলি কৈছে লাড্ডু তো খাই লওঁ প্ৰসাদ প্ৰসাদ প্ৰসাদী 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 ল'ব আহিছোঁ প্ৰসাদী প্ৰসাদী মন্দিৰলৈ আহিলে মানে প্ৰসাদ নোখোৱাকৈ ভাল নালাগে ন তো সেইকাৰণে 50 টকা দি হ'লেও প্ৰসাদটো খাই লওঁ ইয়াৰ পৰা এটা কথা গম পালোঁ যে পইচা দিলেহে তিৰ পিছত এটা প্ৰসাদ তো এতিয়া আমি তিনিজনীয়ে খাই লওঁ বহুত ভোকো লাগিছে গম লাডু নে কি লাডু হয় গম লাডু নে কি লাডু হয় তাই খাইছে মই খাইছোঁ আমি এতিয়া খাইছোঁ ন কাজু কিচমিচ আৰু ইলাচি ইলাচি বালাজী মন্দিৰ আহিলে আপোনালোকে প্ৰসাদ নোখোৱাকৈ নাযাব 50 rupees এটা এক্সট্ৰা লৈ দিব ভিতৰত এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ এয়া আমি চোৱা টেম্পলটো বালাজী টেম্পল আৰু এতিয়া আমি ফটো চটো মাৰি আহি গ'লোঁ প্ৰসাদো খালোঁ তাৰপিছত তাত মানে কি হৈছে ভিতৰখিনিত মানে আপোনালোকক দেখুৱাবলৈ কাৰণে এই মোবাইলটো উলিয়াবই নিদিয়ে চ' আমি বাহিৰতে আহি অলপ চুৰ কৰি মেলি ফটো তুলিলোঁ দুকপিমান আৰু এতিয়া যাওঁ এক্সপ' চাবলৈ ব'লক আপোনালোকে আমাৰ লগত ইয়াতে নাগৰাজ নো এণ্ট্ৰি এইটোত নো এণ্ট্ৰি আৰু সেইফালে চিধা চিধি গ'লে মানে আপুনি লেফ্ট ছাইডত যদি যায় তেতিয়াহ'লে হেৰি পাব কি কয় ৰেষ্টুৰেণ্ট এতিয়া আমি বাই বাই দিলোঁ এই আমি উঠা গছজোপা তাৰপিছত আৰু বালাজী টেম্পলৰ পৰা ওলাই এতিয়া গৈ আছোঁ লিঅ' এক্সপ'ৰ ভিডিঅ' মই অহা নেক্সট ভিডিঅ'ত আপোনালোকলৈ শ্বেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ বাই বাই